অশোক সিংগাল হাটাও ঢিগাজুলি সমষ্টি বাসাও ঢিগাজুলি समष्टिनि रायजो राजाफोरा ढिगाजुलि समष्टिनि थाखानाय एक्जिस्टिं एमएलए अशोक सिंघाल बिथांखौ दुखु मोननानै फैगौ एप्रिल दानाव जानो गोनां जिथु आसाम विधानसभा बिसायख'थि बे आसाम विधानसभा बिसायख'थि एबा एमएलए बिसायख'थियाव अशोक सिंघाल बिथांनो ढिगाजुलि समष्टिनि रायजो राजाफोरा भट होआ होननानै बुंदों रायजोफोर दा फैगौ एप्रिल दानाव जानो गोनां जिथु आसाम विधानसभा बिसायख'थि बे एमएलए बिसायख'थियाव ढिगाजुलि समष्टिनि रायजो राजाफोरा मानावग्रा हाग्रामा महिलारि बिथांनि दैदेननाय बिपिएफ हानजानोनो भट होगोन होननानै ढिगाजुलि समष्टिनि रायजो राजाफोरा बुंदों रायजोफोर ধর্ম নিরপেক্ষতা
দৰকাৰ তেওঁ জাতি জনগোষ্ঠীৰ নেগলেকশ্যন নকৰে হাগ্ৰামা মহিলাৰ হিচাপে সেইকাৰণে আমি সকলো পুৰুষসকলে আমি ফৰেষ্ট এৰিয়াৰ পৰা আমি হাগ্ৰামা মহিলাৰ বিপ্লৱক আমি ছাপৰ্ট কৰিম আৰু অশোক সিংহলে ঢেকিয়াজুলি সমষ্টিক অশোক সিংহল হাগ্ৰা আমাৰ এবাৰজন দৈক্ষা মন্দিৰ হ'ল আমাৰ খাওয়া আছে খাচিও বই অশোক সিংহলে বিজেপি অসমৰ মহিলাই এবাৰ বিজেপি ভোট দিব লাগে বিজেপি বিজেপি নিয়ে আমি কিমানটা মন্দিৰ পালোঁ কিমান আমাৰ শান্তি প্ৰচিদ্ধ হৈছে কিন্তু শান্তি আছে বৰা ভাইসকলে ভালকৈ পঢ়িব পৰা নাছিলে কংগ্ৰেছে আমাক মাৰপিট কৰি আছে খালি সেইটোৱে কৰিছে অশোক সিংহলদেৱে উন্নতি কৰিছে আমি নাই কৰা বুলি কোৱা নাই হেমন্ত বিশ্ব শৰ্মাদেৱে কৈছিল
আচলতে BPF-ৰ মুৰব্বী যিজন মুৰব্বী হাগ্ৰামা মহিলাৰী তেখেতে নিজে আমাৰ এজন মানুহ বিজেপিৰ মানুহ তেওঁলোকে পংগু কৰিছে তেওঁলোকে 1250 টকা দি পেলাই এই কারণে আমি বর্তমান যদি আঞ্চলিক সব জনগোষ্ঠী একতা হয় বিজেপিৰ কেন্ডিডেট আমি বিচাৰিছো আমি মানে বেয়া পোৱা নাই বা হেমন্ত ছাৰকো মই চিফ মিনিষ্টাৰক বেয়া পোৱা নাই কিন্তু বিজেপিৰ নেতা হিচাপে সিংগাল ডাঙৰীয়াক মই পচন্দ কৰা নাই আৰু পচন্দ নহয় তেওঁ ইয়াত লোকেল নহয় তেওঁ হাৰিয়ানাৰ পৰা আহি তেওঁ ইয়াত বিজনেছ কৰিছে এই কারণে আমি বর্তমান যদি আঞ্চলিক সব জনগোষ্ঠী একতা হয় বিজেপিৰ কেন্ডিডেট আমি বিচাৰিছো আমি সিলেকশন কৰিলো মোৰ প্ৰশ্নটো এতিয়া BPF-ৰ ইছ্যু কি যে BPF-এ যে ভৰ্তি চাই যাব আমাৰ ওচৰতে তেতিয়া BPF-এ কি ক'ব যে আপোনালোকে কি দিব BPF-এ আমাক নিয়াতিৰ পাত্তা দিব মাটিৰ পাত্তা দিব আমাক কি দিছে তেওঁ মাত্ৰ এটা মুৰ্গীৰ দামো নহয় তেওঁ দিছে কি টাইটেল সার্টিফিকেট এই টাইটেল সার্টিফিকেট কোনো মূল্য নাথাকে একো কামতে নাথাকে অফিসত দিলে তাক দুলিয়াই পেলাই দিয়ে নিশ্চয় BPF-ৰ পৰা আহিব দলপলৰ প্ৰতিনিধি উপস্থিত আছে সহযোগী ছাত্ৰ সংঘৰ প্ৰতিনিধি উপস্থিত আছে বিশেষকৈ এবাৰ দেখিবলৈ পোৱা গৈছে যে বৰ্তমান বিজেপি চৰকাৰখনে সহযোগীৰ কাৰণে বহুখিনি আঁচনি লৈছে মাটিৰ পাত্ৰৰ দ্বাৰা কিন্তু দীৰ্ঘদিনে হোৱা নাছিল সেইটো এটা ইয়াৰ লগতে সংৰক্ষণ চাকৰি তাৰ উপৰি বনভূমি বসবাস কৰা আদিবাসী মানুহ কেইটা পাটা দিছে আপোনালোকে আজি আমাৰ 5000 পৰিয়াল বনভূমিত বসবাস কৰিছে কিন্তু আজিলৈকে আপোনালোকে এটা আদিবাসী মানুহক পাটা দিয়া নাই আজি বিজেপি চৰকাৰ অশোক সিংগাল এটা জনগোষ্ঠীৰ উন্নতি মানে কি পুৰা বিজেপিৰ উন্নতি নেকি আগে পাটা নামৰ কি দিলে আমাক টাইটেল দিছে আমাৰ টাইটেল নালাগে আমাক পাৰিলে ৰেভিনিউ দিও ৰেভিনিউ বিলাক কৰক পাটা দিও আজি বিশেষকৈ বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে BPF ছিল বড়ো জনগোষ্ঠীৰ উন্নয়নৰ কাৰণে BPF ছিল বিশেষকৈ আমি এই সময়ত ইয়াকে আমি দাবী কৰিম আমি BPF চৰকাৰ হাগ্ৰামা মহিলাৰীক আমি ছাপোৰ্ট কৰা মেইন
তেওঁ জাতি জনগোষ্ঠী নেগলিশ্যন নকৰে হাগ্ৰামা মহিলা হিচাপে সেইকাৰণে আমি ঢেকীয়াজুলি সমষ্টিত সকলো পুৰুষসকলে আমি ফৰেষ্ট এৰিয়াৰ পৰা আমি হাগ্ৰামা মহিলাৰ বিপিএফক আমি ছাপৰ্ট কৰিম আৰু অশোক সিংহলে অশোক সিংহল আহাৰ পৰা আমাৰ ধন্যবাদ